আসসালামু আলাইকুম নমস্কাৰ যেহেতু আজি আমাৰ সিংহদত এখনি ৰাজহুৱা সভা আয়োজন কৰা হৈছিল সভাখন এনেকুৱা ধৰণৰ আছিল যে যেহেতু অখিল গগৈ ডাঙৰীয়া আমাৰ এই অঞ্চলত আহি তেখেতে আমাক বহুতখিনি আশা আৰু প্ৰতিশ্ৰুতি দি থৈ গৈছিল যেহেতু ৰাইজৰ দলৰ প্ৰথমখন যি সভা হৈছিল বা মিটিং হৈছিল আমাৰ সিংহদুৱাতে আৰম্ভ হৈছিল অৰ্থাৎ ৰাইজৰ দলৰ প্ৰথম হিপাডালে হৈছে সিংহদুৱা অঞ্চল। তো গতিকে আমি বিধায়ক ডাঙৰীয়ালৰ আমাৰ অনুৰোধ থাকিব আৰু যেহেতু আমি এখন সভা পাতিছিলোঁ এই সভাখনত আমি সকলো ৰাইজে একত্ৰিত হৈ এখনি পত্ৰ আমি লিখিছোঁ আৰু এই পত্ৰখন অখিল গগৈ ডাঙৰীয়ালৈ আমি প্ৰেৰণ কৰিবৰ কাৰণে আমি এই পত্ৰখন আমি লিখিলোঁ আৰু বিষয়টো এনেকুৱা ধৰণৰ আছিলে যে আমাৰ সিংহদুৱা অঞ্চলত অখিল গগৈ ডাঙৰীয়া এটা সময়ত আহি তেখেতে আমাক যেহেতু আমাক তেখেতে বহুতো প্ৰতিশ্ৰুতি দিছিলে যে আমাৰ এখন ৰাজহুৱা কবৰস্থান আছে আৰু সেই কবৰস্থানখনৰ বহুত জৰাজীৰ্ণ অৱস্থা হৈ গ'ল আৰু সেই বিষয়ক লৈ আমি এই ভিডিঅ'টো বনাইছোঁ আজি আৰু যেহেতু এটা সময়ত অখিল গগৈ ডাঙৰীয়াৰ যি সময়ত জেলত আছিলে সেইখিনি সময়তো এটা পদযাত্ৰা হৈছিলে আৰু সিংহদুৱা অঞ্চলৰ অৰ্থাৎ সিংহদুৱা ৰাইজৰ বহুতো অৰিহণা আছে বহুতো কষ্ট আছে সেই কষ্টৰ ফলত আজি অখিল গগৈ ডাঙৰীয়া অকল সিংহদুৱা বুলি ক'লে ভুল হ'ব যিটো শিৱসাগৰ সমষ্টিৰ অনুদান আশীৰ্বাদ আছে অখিল গগৈ ডাঙৰীয়াৰ লগত আৰু যেহেতু প্ৰথম আৰম্ভণি অৰ্থাৎ প্ৰথম শিপাডালে আৰম্ভ হৈছে সিংহদুৱা অঞ্চলৰ পৰা আমি এই পত্ৰখন আলোচনা কৰি আমি এখন পত্ৰ অখিল গগৈ ডাঙৰীয়ালৈ আমি প্ৰেৰণ কৰিব লৈছোঁ ৰাইজে আৰু আমাৰ বগীদল সিংহদুৱা অঞ্চলৰ আঞ্চলিক সভাপতি আৰু সম্পাদক আছে তেখেতক আমি এই পত্ৰখন ৰাইজৰ হৈ আমি তেখেতলোকক দিছোঁ আৰু তেখেতে যাতে আমাৰ স্থানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াক যাতে এই পত্ৰখন প্ৰেৰণ কৰিব বুলি আমি আশা কৰোঁ আৰু আমাৰ স্থানীয় ৰাইজৰ দলৰ আৰু সম্পাদক আছে কাৰ্যকৰী সভাপতি আছে আমি তেখেতক এই পত্ৰখন আমি আৰু এই পত্ৰখন অখিল গগৈ ডাঙৰীয়ালৈ আপুনি এই পত্ৰখন প্ৰেৰণ কৰিব বুলি আমি আশা কৰোঁ আপুনি দুআষাৰ আপোনাক আমি জানিব বিচাৰোঁ। শ্ৰদ্ধেয় ৰাইজ আমাৰ যিখন পত্ৰ আজি মোক দিছে সিংহদুৱা জামাতে এইখন পত্ৰ এইকাৰণে দিছে অখিল গগৈ ডাঙৰীয়া আমাৰ ইয়ালৈ আহিছিলে আহি পেলাই এটা প্ৰতিশ্ৰুতি দিছিলে যোৱা বছৰ ৰমজান মাহত আমাৰ কবৰস্থানৰ কাৰণে 10 লাখ টকা এটা অনুদান দিম বুলি সেয়ে আজি সিংহদুৱা ৰাইজে এই কাগজখন কবৰস্থান কমিটিয়ে এই কাগজখন মোক দিছে আৰু ময়ো আশা কৰিব পাৰোঁ বা অখিল গগৈ ডাঙৰীয়াৰ ওপৰত আশা ৰাখিছোঁ যিহেতু ৰাইজৰ দল যেতিয়া জন্ম হৈছিলে প্ৰথম ৰাইজৰ দলৰ বুথ কমিটিখনেই সিংহদুৱাৰত অনুষ্ঠিত হৈছিলে সিংহদুৱাৰত গঠন হৈছিলে আৰু সিংহদুৱা ৰাইজে অখিল গগৈ ডাঙৰীয়াৰ অনুপস্থিতিটো দেহে কেহে লাগি যিধৰণে তেখেতক নিৰ্বাচনত জিকাবৰ কাৰণে কষ্ট কৰিলে সেয়েহে অখিল গগৈ ডাঙৰীয়াক এই সমাজৰ মাজত মোক কাগজখন যিখন কাগজ দিছে এই কাগজখন দিওঁতে লগতে ময়ো তেখেতক অনুৰোধ কৰিছোঁ যাতে তেখেতে ৰাইজৰ সন্মান ৰক্ষা কৰি তেখেতৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি সিংহদুৱা জামাতলৈ যি 10 লাখ টকা এটা বৰঙণি আগবঢ়াম বুলি কৈছে সেইটো যাতে তেখেতে দি তেখেতৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰে ইয়াকে কৈ মই কাগজখন গ্ৰহণ কৰিলোঁ বিধায়ক মহোদয়ক যিদিনা এদিন লগ কৰি কাগজখন মই আপুনি ৰাইজৰ হৈ কাগজখন তেখেতক দিম। ঠিক আছে সভাপতিলৈ ধন্যবাদ থাকিল আৰু এইখিনিতে আৰু এটা কথা কওঁ যিহেতু আমি সিংহদুৱা যুৱ সমাজ স্থানীয় ৰাইজ হৈ এটা কথাই কওঁ যিটো আমি আশা কৰোঁ যে অখিল গগৈ ডাঙৰীয়াৰ ওপৰত আমাৰ বহুতো বিশ্বাস আছে আৰু গতিকে আমি এই বিশ্বাস যে আমাৰ নিৰাশ নহয় তাৰে আমি আশা কৰোঁ যিটো আমি দেখোঁ প্ৰতিখন সভাতে প্ৰতিজন বিধায়ক যিকোনো অঞ্চলৰ যিকোনো বিধায়কে হয় যিটো দলৰে নহওক যে অকল প্ৰতিশ্ৰুতি আমি পাওঁ হয় কিন্তু প্ৰতিশ্ৰুতি ফল একো নাপাওঁ আৰু অখিল গগৈ ডাঙৰীয়াৰ পৰা এই প্ৰতিশ্ৰুতি আমি ফল পাম বুলি আমি আশা কৰোঁ। ধন্যবাদ। জয় অসম।